গাইজ কালিৰ পৰা একদম কালি কেনেকুৱা গৰম আছিলে আৰু এই গৰম ক'বলৈ বাকী নাই মানে গৰম আছিলে এই গৰম নেওচি ৰোৱনীসকলে কালি ৰৈ আছিলে আজি অকণ বৰষুণ আহিছে যেন আহিছে বেছি নাই এডৰামান অলপ আছে আৰু আজি ৰুই শেষ হ'ব অকল ব্লেক ৰাইচ জহা অকণ আনিছিলোঁ আদা জহা লগাম আদা ব্লেক ৰাইচ লগাম কিন্তু ব্লেক ৰাইচৰ কটীয়াটো বেছি হোৱাৰ কাৰণে গোটেইটো ব্লেক ৰাইচ লগাবলগীয়া হ'ল এডৰামান হেড জহা ধান ইয়াত লগাব পৰা হ'ল অন্য এখন পথাৰতহে জহা ধান লগোৱা হ'ব প্ৰত্যেক বছৰে আমি ব্লেক ৰাইচৰ খেতি কৰোঁ আৰু পেকেটিং কৰি আমি বজাৰত বিক্ৰী কৰোঁ অৰ্ডাৰ আহিলে দিওঁ যদি কাৰোবাক প্ৰয়োজন হয় তেতিয়াও ব্লেক ৰাইচৰ চাউল আছে আমাৰ লগত আৰু সময়ত যদি কাৰোবাক ব্লেক ৰাইচ চাউল লাগে আমাৰ পৰা ল'ব পাৰিব দেখিছে 1.5 বিঘা মাটি ব্লেক ৰাইচ অকল ব্লেক ৰাইচ লগোৱা হৈছে আজি ভাল লাগিছে বহুত দিনৰ মূৰত বৰষুণ এজাক অহাৰ কাৰণে গাইজ কালি কেনেকুৱা গৰম আছিলে অসহ্য গৰম এই অসহ্য গৰমতকো নেওচি ৰোৱনীয়ে ৰৈ আছে ওপৰত যিকণ তাপ আৰু এই ওপৰৰ টাবত আপোনাৰ বোকা পানী গচকিব নোৱাৰা গৰম হৈছে এই গৰমতো ৰৈ আছে হ'লেও যাতে এই গৰম অনুভৱ নহয় তাৰ কাৰণে অনবৰত মটৰত পানী দি থকা হৈছে পানী দিয়াৰ ফলত ইহঁতে ৰুব পাৰিছে নহ'লে ৰুব পৰা নাই ই নহওক কালিয়ে ৰুই শেষ হ'ব লাগিছিলে কিন্তু গৰম বেছি হোৱাৰ কাৰণে কালি ৰুই শেষ কৰিব পৰা নহ'ল আজি ৰুই শেষ হৈছে ইয়াৰ সকলো দৃশ্যাংক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কালিৰ দৃশ্যাংকবোৰো যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহি আছে ছাবস্ক্ৰাইব কৰি দিব যাতে ভাল ভাল ভিডিঅ' আপোনালোকৰ দিব পাৰোঁ ওচৰৰ বেল আইকনটো দবাই দিব